গুড ইভিনিং সকলোকে মই জ্যোতিকা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 3:30 বাজিছে। এতিয়া 3:30 বজাত মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গধূলি সময়ত গধূলি হ'ব এতিয়া। তাৰপিছত এতিয়া মই এটা বস্তু বনাম, আপোনালোকক দেখাই যাম কি বস্তু বনাম, কেনেকৈ বনাম ৰেচিপিটো আপোনালোকক দি দিম। ইয়াতে আপোনালোকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব। বলক এতিয়া মোৰ লগত এতিয়া কি বনাওঁ কি নকৰোঁ আপোনালোকক দেখাই দিম অলপমান। বলক এয়া দেখিছেনে, এয়া বগৰীখিনি ভালদৰে ধুই লৈছোঁ মই। এতিয়া এনেদৰে ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ এতিয়া মই বনাম আচাৰ। ইয়াতে বনাম মিঠা আচাৰ বনাম, আপোনালোকক দেখাই আছোঁ। বলক এয়া দেখিছে ধুনীয়াকৈ ধুই লৈছোঁ, অলপমান ৰ'দত শুকাই লৈছোঁ ধুনীয়াকৈ, দেখিছে। বলক এতিয়া মই বনাই আছোঁ কি লাগিব। হাই ফ্ৰেণ্ডছ, এয়া বগৰী দেখিছেনে, এয়া বগৰীখিনি মই এতিয়া ভালদৰে ৰ'দত শুকাই লৈছোঁ। এয়া ভালদৰে শুকাই লৈ এতিয়া মই বনাম ইয়াতে বগৰীৰ মিঠা আচাৰ বনাম। আপোনালোকে চাই যাব কেনেকৈ বনাওঁ, কেনেকৈ কি কৰোঁ, আপোনালোকে কি দিওঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। দি লৈছোঁ ইয়াতে। এতিয়া মই আৰু অকণমান দি দিম, অকণমান দি ইয়াতে পানী দি দিম। আৰু পানী দি ইয়াতে এতিয়া অকণমান পানী দি দিছোঁ। ইয়াতে অকণমান পানী দি লৈছোঁ, এতিয়া লাৰি দিম। এইখিনি এতিয়া মই ভালদৰে পিচি ল'ম। পিচি লৈ কিনে আপোনালোকক দেখাইছোঁ। ইয়াতে এনেদৰে গুড়খিনি হেৰি হৈ আছে, বইল হৈ আছে। ইয়াতে মই দি আছোঁ ৰ'ব। ধনিয়াৰ গুড়ি হৈছে, ইয়াতে দি লৈছোঁ। অকণমান ধনিয়াৰ গুড়িখিনি ভাজি ল'ব। দেখিছে এয়া এনেদৰে গুড়ি কৰি লৈ আহিছোঁ। এতিয়া মই বগৰীখিনি দি দিম। দি কিনে আপোনালোকক দেখাই আছোঁ। এতিয়া এই ধুই থোৱা বগৰীখিনি এতিয়া ইয়াতে মই দি দিম। দেখিছেনে, যিমানখিনি পাৰে সিমানখিনি ইয়াতে মই দি দিম। ইয়াতে এনেদৰে দি লোৱাৰ পাছত গোটেইখিনি মই বগৰী দি দিম। ইয়াতে চাঙলিত থকা বগৰীখিনি গোটেইখিনি দি দিম। চাঙলিত থকা বগৰীখিনি মই এনেদৰে দি লৈ জলকীয়াখিনি মই গোটেইখিনি বাৰু ভাঙি নিদিওঁ, যে মই বেছি জ্বলা নাখাওঁ তাৰ কাৰণে বেছি জ্বলা সেইখিনি মই গোটেই ভাঙি নিদিওঁ। গোটেইখিনি মই তেনেদৰে ৰাখি এতিয়া মই অলপমান কম জুইয়াতে মই এনেদৰে বইল কৰি কিনি গোটেইখিনি ৰাখি দিওঁ। যাতে মছলাখিনি দি আছোঁ ৰ'ব দেখাইছোঁ। সেয়া দেখিছেনে, মই বনাইছোঁ বাৰু। দেখিছেনে, এয়া ময়ে বনাইছোঁ দেই। স্কেন কৰা হয় ক'ব দেই। দেখিছেনে কেনেকুৱা হয় প্লিজ জনাব, কেনেকুৱা পায়। মই এতিয়া বাৰু নাখাওঁ, মোৰ ব্ৰত আছে। তাৰ কাৰণে মই ব্ৰত শেষ হোৱাৰ পাছত খাই কিনে আপোনালোকক মই জনাম কেনেকুৱা পায় কি কয়। বলক দেখিছেনে, এই মছলাখিনি যে মই পিচি থৈছিলোঁ ইয়াতে এতিয়া লাহে লাহে অলপকৈ দি দিম। মোবাইল ধৰা মানুহ নহ'লে বহুত প্ৰব্লেম হৈ যায়। ষ্টেণ্ডডালো কিবা বেয়া হৈছে। এইবোৰ কাম কৰিলে এটা মোবাইল ধৰাকৈ মানুহ এটাৰ প্ৰয়োজন হয়, নহ'লে ষ্টেণ্ডডাল মোৰ আছিলে বাৰু। ষ্টেণ্ডডালৰ কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে বস্তুডাল স্থিৰ হৈ নাথাকে। তাৰ কাৰণে বস্তুডাল ষ্টেণ্ডডাল ঠিক কৰিব লাগিব। মোৰ যে কিমান যে খাবৰ মন গৈ আছে, কিন্তু খাব নোৱাৰোঁ। যিহেতুকে ব্ৰত আছে মোৰ, তাৰ কাৰণে খাব নোৱাৰোঁ। বহুত খাবৰ মন গৈ আছে। দিছোঁ আপোনালোককতো দেখাই দিছোঁ বাৰু।
ফাটা গৈছে বাৰু ইয়াতে তেল এড কৰিছোঁ গৰম তেল খাবার মন গৈছে মোৰ বিৰাট খাবৰ মন গৈ আছে কিন্তু খাব নোৱাৰো আজি ব্ৰত আছে আজি নবনালে আৰু পাছত বনাবৰো টাইম নাপাম তাৰ কাৰণে বনাই থৈ দিছোঁ কিন্তু মই খাবৰ দিনা যে খাম বেছি কথা খাটা আমাৰ ৰিভিউ দিব মানুহ আহিব ৰ'ব মোৰ এচিষ্টেণ্ট আহিব আহি আছে দিম ৰ'ব সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো বজাই দিব বলক এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পাই কেনেকুৱা নাপায় মোক প্লিজ জনাব মেছেজ কৰি আপোনালোকৰ মৰম অবিহনে মই ভিডিঅ' বনাব নোৱাৰিম সেইকাৰণে আপোনালোকৰ ছাপোৰ্ট মোক লাগিব এতিয়ালৈকে যিমানখিনি মোক ছাপোৰ্ট দিছে যিমানখিনি ভিডিঅ' মই আপলোড কৰিছোঁ আপোনালোকে চাইছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকৰ আগত মই কিছু মানে ভিডিঅ'বোৰ দিওঁতে মোৰ দেৰি হয় সেইটো মই মানি লৈছোঁ কিন্তু মই এডিট কৰাওঁতে মোৰ দেৰি হয় বহুতখিনি কাম থাকে কামৰ মাজতো মই এই ভিডিঅ' বনাব এৰিব পৰা নাই তাৰ কাৰণে মই ভিডিঅ'টো বনাই গৈ আছোঁ আপোনালোকে চাই যাব আৰু ধুনীয়াকৈ মোক মৰম দি যাব তালৈকে বাই বাই